বঙাইগাঁও জিলা কংগ্ৰেছ আৰু অসম কংগ্ৰেছৰ সেৱা দলৰ বিশাল পদযাত্ৰা ভোট চোৰ চকী এৰক শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণ APCCৰ সভাপতি গৌৰৱ গগৈৰ। এই পদযাত্ৰাত কেইবা হাজাৰ কংগ্ৰেছ কৰ্মীৰ উপস্থিত থকা দেখিবলৈ পোৱা যায়। ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে, বঙাইগাঁও জিলা কংগ্ৰেছ আৰু অসম কংগ্ৰেছ সেৱা দলে আয়োজন কৰা ভোট চোৰ চকী এৰক পদযাত্ৰা কাৰ্যসূচীত অংশ লওঁ। এই যাত্ৰাৰ সমান্তৰালকৈ চলি থকা স্বাক্ষৰ অভিযানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকল সদল বলে ওলাই আহি অংশগ্ৰহণ কৰাৰ লগতে সহযোগিতা কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰাইজৰ এনে স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এটা কথাই প্ৰমাণ কৰে যে ভোটাৰ অধিকাৰৰ বিষয়টোক লৈ ৰাইজ সম্পূৰ্ণৰূপে সজাগ আৰু সচেতন। ৰাইজৰ মাজত সৃষ্টি হোৱা এই সচেতনতাই আমাৰ সংবিধান প্ৰদত্ত অধিকাৰক সুৰক্ষিত কৰি তুলিব। কংগ্ৰেছ দলে জনসাধাৰণৰ অধিকাৰৰ বাবে যুঁজি যোৱা যুঁজখনে গণতন্ত্ৰৰ প্ৰমূল্যসমূহ সদায় সুৰক্ষিত কৰি ৰাখিব।